নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা আহাচোন আজি আমি স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা জানো আমি যে স্বাধীনতা দিৱস পালন কৰোঁ আমি কিয় পালন কৰোঁ স্বাধীনতা দিৱসৰ তাৎপৰ্যটো কি 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ইংৰাজৰ কবলৰ পৰা মুক্ত হৈছিল বা আন কথাত ক'বলৈ গ'লে আমাৰ দেশ স্বাধীন হৈছিল সেই দিনাৰ পৰা প্ৰত্যেকটো বছৰৰ 15 আগষ্টত আমি স্বাধীনতা দিৱস পালন কৰোঁ আৰু সেই বীৰ পুৰুষ মহান পুৰুষসকল যিসকলে আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দি প্ৰাণ ত্যাগ কৰিব লগা হৈছিল তেওঁলোকৰ কাৰণে আমি তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ বাবে যুঁজ দি শ্বহীদ হোৱা বহুত এনেকুৱা বীৰ পুৰুষ আছে তাৰ ভিতৰত ভগত সিঙৰ নাম অন্যতম ইয়াৰ উপৰি বহুত এনেকুৱা আন্দোলন হৈছিল যিবিলাক আন্দোলনৰ ফলতহে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ ভিতৰত সত্যাগ্ৰহ তাৰ পিছত দাণ্ডী যাত্ৰা অসহযোগ আন্দোলন এয়া আছিল অন্যতম এই আন্দোলনসমূহৰ গুৰি ধৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী জৱাহৰলাল নেহৰু লোকমান্য বাল গংগাধৰ তিলক আৰু এনেকৈ বহুত মানুহে স্বাধীনতা আন্দোলনত গুৰি ধৰিছিল তেওঁলোকৰ আপ্ৰাণ চেষ্টা আৰু অশেষ ত্যাগৰ ফলতহে আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ কবলৰ পৰা মুক্ত হ'বলৈ বা স্বাধীন হ'বলৈ কি পাইছিলে স্বাধীন হ'ব পাৰিছিলে হয়নে গতিকে সেই বীৰ পুৰুষসকলৰ বা সেই মহান ব্যক্তিত্ব বা মহান ব্যক্তিসকলৰ সোঁৱৰণত আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ এই স্বাধীনতা দিৱসৰ ওপৰত বহুত গীত নৃত্য মানুহে কৰে তোমালোকেও নিশ্চয় কৰা নহয় জানো ওকে সো আমাৰ মাজত আজি জাপৰিগোগ হাইস্কুলৰ 6মান শ্ৰেণীৰ ছাত্ৰী ডিম্পী হালৈয়ে বন্দে মাতৰম গীতটি গাবলৈ অলপ প্ৰয়াস কৰিছে আহাচোন আমি গীতটি শুনি লওঁ श्यामला मातरम वंदे मातरम सुप्रज्योत्स्ना पुलकितयामिनी पुलकसुनिता द्रुमदल शोभिनी सुभासिनी सुवदनभासिनी सुखदां वरदां मातरं वन्दे मातरं ধন্যবাদ ডিম্পী হালৈ তুমি ইমান শুৱলাকৈ বন্দে মাতৰমটো গাই শুনালা আমাৰ সকলোৰে বৰ ভাল লাগিলে তোমাৰ মাতটো বৰ মিঠা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দেখিছানে ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6ৰ এই বাগৰাকীয়ে ইমান ধুনীয়াকৈ বন্দে মাতৰমটো আমাক গাই শুনালে নহয় জানো গতিকে তোমালোকেও ধুনীয়াকৈ মানে আমাৰ যোনবিলাক দেশপ্ৰেমমূলক গীত সেইবোৰ ঘৰত গাবলৈ যত্ন কৰিবা নহয় জানো এয়া আমি জানিব লাগে কাৰণ এয়া আমাৰ কাৰণে আমাৰ দেশপ্ৰেমমূলক গীত গতিকে এইবাৰ স্বাধীনতা আন্দোলনত আমি আগতে স্বাধীনতা দিৱস পালন কৰোঁতে আমি কি কৰিছিলোঁ বাৰু আমি বিদ্যালয়লৈ গৈ পতাকা উত্তোলন কৰিছিলোঁ নহয় জানো কিন্তু এইবাৰ কৰোনা মহামাৰীৰ কাৰণে সেয়া কৰিব পৰা নাযাব গতিকে তোমালোকে ঘৰতে থাকি স্বাধীনতা দিৱস পালন কৰিবা স্বাধীনতা দিৱস উপলক্ষে দূৰদৰ্শন কেন্দ্ৰত যিখিনি অনুষ্ঠান কৰে বা অনুষ্ঠান অনুষ্ঠিত হয় সেয়া তোমালোকে চাবা আৰু তেনেকৈ তোমালোকে স্বাধীনতা দিৱসটো পালন কৰিবা বুলি আশা ৰাখিলোঁ গতিকে আজিলৈ ইমানেই সকলোলৈ স্বাধীনতা দিৱসৰ সাদৰ সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ